বনাবলৈ আজি চেম্পুৰে প্ৰথমতে চব বেচখিনি কাটি ল'লোঁ আৰু কলখাৰখিনি আৰু পুৰি গ্লাছত দি ল'লোঁ। তাৰপিছতে এল'ভেৰাখিনি উলিয়াই ল'লোঁ। প্ৰথমতে মই এল'ভেৰাখিনি উলিয়াই ল'লোঁ কাটি ল'লোঁ আৰু আমি এতিয়া পানীখিনি উতলি আছে। পানীখিনি তাৰ ওপৰতে চচপেনটো বহাই দিলোঁ। চচপেনটো এতিয়া আমি দি দিম। তাৰপিছত মই ইয়াত চব বেচখিনি দি দিম। চব বেচখিনি দি দিলোঁ। তাৰপিছত এইখিনি ভালকৈ পিঘলিবলৈ দিব লাগিব। পিঘলিবলৈ দি ল'লোঁ। এতিয়া আমি ইয়াত দিম। ইয়াত মই এল'ভেৰা জেল দিম। এল'ভেৰা জেলখিনি দি দিলোঁ। এল'ভেৰা জেলখিনি দি মিক্স কৰি ল'লোঁ ভালকৈ। আৰু আমি ইয়াত এতিয়া দিম কলখাৰ, যি নেকি চুলিত কণ্ডিচনাৰৰ কাম কৰে, চুলি মিহি কৰে, ধুনীয়া কৰে, পিছল কৰে, খুব ভাল। আৰু আপোনালোকে এই কলখাৰ মাটি দাইলত দিও খাব পাৰে, খুব ভাল হয়। মই এতিয়া ইয়াত চুলিৰ কাৰণে ব্যৱহাৰ কৰিছোঁ। চুলিখিনি খুব ভাল হ'ব। হৈ গ'ল। এতিয়া আমি ইয়াত চিলিকন বাতিত দিম। আপোনালোকে চিলিকন বাতি নহ'লে অন্য কিবাটো দিব পাৰে, যেনেকৈ আইচক্ৰীমৰ বাতি, কিণ্ডাৰ বাতি, নৰ্মেল প্লাষ্টিক গ্লাছ, ডিছপ'জেবল বাতি দিব পাৰে। এয়া আমি দি দিলোঁ। আমি এতিয়া 2 ঘণ্টালৈ ৰাখিম। তাৰপিছত দেখুৱাম আপোনালোকক। 2 ঘণ্টা বা 1 ঘণ্টাৰ পিছত দেখুৱাই আছোঁ। অতি ধুনীয়া হ'ব, চাই থাকিব। কি ধুনীয়া চাবোন হ'ল। 2 ঘণ্টামানৰ পিছত এয়া আমাৰ চাবোন হৈ গ'ল। কলখাৰৰ চাবোন মই নিজে ভিডিঅ' কৰি চেম্পু বাৰ বুলিয়ে ক'ম, কাৰণ মই ঘৰত এনেকৈ বনাই চুলিৰ কাৰণে খুব ভাল। কলখাৰে চুলিখিনি কণ্ডিচনাৰ কৰে আৰু ভাল কৰে, পিছল কৰে। আপুনি এনেকৈ বনাব।